हेलो एवरीवन আজি বনাবলৈ লৈছো পালেং শাকেৰে মাছৰ জোল তাৰ কাৰণে এয়া ধুনীয়াকৈ পালেং কাটি লৈছো লগতে কাটি লৈছো পিয়াজ এটা জলকীয়া হালধি নিমখ ধনিয়া লৈ লৈছো আদা বটি লৈছো লগতে কেইফুটামান নহৰু আৰু 1 চামুচ জিৰা গুৰি এইফালে লৈ লৈছো বৰালি মাছ 4 টুকুৰা এতিয়া গেছৰ ওপৰত কেৰাহী পাতি লৈছো আৰু তাতে তেল দি মাছ কেইপিস প্ৰথমে ফ্ৰাই কৰি লৈছো মাছখিনি ফ্ৰাই কৰি হোৱাৰ পাছতে মই সেইখিনি তেলতে নহৰু কেইফুটামান দি লগতে পিয়াজ আৰু জলকীয়া দি ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি লওঁ পিয়াজখিনি ভাজি ৰঙচুৱা হোৱাৰ পাছতে ইয়াতে দি দিছোঁ হালধি অলপমান এতিয়া কাটি থোৱা পালেংখিনি ইয়াতে দি দিম পালেংখিনি অকণমান ভাজি লোৱাৰ পাছতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ লগতে দিছোঁ অকণমান জিৰা গুৰি আৰু আদা বটা পুনৰ ভালদৰে লৰাই লৈ এখন ঢাকনেৰে ঢাকি দিলোঁ 10-15 মিনিটৰ পিছত পুনৰ ঢাকনখন আঁতৰাই লৈ চালোঁ সিজিছেনে নাই এতিয়া ভালদৰে সিজি উঠিছে গোটেই শাকখিনি এতিয়া ইয়াতে জোখমতে পানী দি লৈছোঁ এনেদৰে ভালদৰে উতল অহাৰ পাছতে মই ইয়াতে দিছোঁ মাছ কেইটুকুৰা দিয়াৰ পাছতো ভালদৰে উতল আহিবলৈ দিম একেবাৰে শেষত মই এয়া ধনিয়া অলপমান কাটি দিলোঁ পালেং শাকৰ লগত মাছৰ জোলখন মোৰ বনাই হৈ গ'ল আপোনালোকে ক'ব মোৰ কেনেকুৱা হৈছে ৰেচিপি ভিডিঅ'টো আৰু যদি চাই ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আকৌ এটা নতুন ৰেচিপি ভিডিঅ'তে লগ পাম